Hello everyone, তোমালোকৰ বাবে আজি মই দশম শ্ৰেণী আৰু নৱম শ্ৰেণী সেকেন্ড ইউনিট টেষ্ট আৰু এনুৱেলত আহিব পৰা যোনখন সিলেবাস আছে সিলেবাসখন মই তোমালোকৰ বাবে লৈ আহিছো স্ক্ৰিনত তোমালোকে দেখি আছা ইউনিট টেষ্ট সিলেবাস লগতে কাখতে মই স্ক্ৰল কৰি দিলে মানে প্ৰি বোৰ্ড বা তোমালোকৰ যোনখন বছৰীয়া পৰীক্ষা নৱম শ্ৰেণী হে সিলেবাসখিনি মই দিবলৈ আজি লৈ আহিছো এটা কথা জানি থবা যে যোনখিনি পাঠ এতিয়ালৈকে তোমালোকক ৰিডিউস কৰিলে হেখিনি পাঠ তোমালোকে এই বছৰ আৰু নপঢ়িবা দেৰি নকৰি আজি ভিডিওটো মই আৰম্ভ কৰিবলৈ লৈছো ভিডিওটো মই স্ক্ৰল কৰি যাম তোমালোকৰ যোনখিনি সাবজেক্ট হেখিনি তোমালোকে নিজে নিজৰখিনি নোট কৰি লবা আকৌ এবাৰ তোমালোকক কৈছো যোনখিনি পাঠ এতিয়ালৈকে ৰিডিউস কৰিলে হে ৰিডিউস কৰা পাঠখিনিও ইয়াত অন্তৰ্ভুক্ত হৈ আছে কিন্তু হেখিনি তোমালোকে আৰু নপঢ়িবা আৰু যদি ভৱিষ্যতে কিবা যদি ইয়াৰ ওপৰত মডিফিকেশন হৈ নতুনকৈ কিবা নটিফিকেশন আহে হেখিনি মই যেতিয়াই মই পাম তেতিয়াই তোমালোকক মই দিবলৈ চেষ্টা কৰিম আজি ভিডিওটো আগবাঢ়িছো প্ৰথমতে ইয়াত লিখা আছে তোমালোকৰ ইউনিট টেষ্ট সিলেবাস এইখিনি তোমালোকৰ অসমীয়াখিনি কাৰণে হ'ব অসমীয়া জুনে পঢ়িছা এইখিনি তোমালোকৰ হ'ব আৰু অকমান তললৈ স্ক্ৰল কৰি দিছো সেকেন্ড ইউনিটত তাৰমানে অসমীয়া সাবজেক্টৰ হেখিনি আহিব তাৰ তললৈ আহিছো অলপ তললৈ চাবা এইখিনি হ'ব ইংৰাজী ইংলিশ এইখিনি মই সিলেক্ট কৰি দিছো এইখিনি হ'ব তোমালোকৰ ইংৰাজী সেকেন্ড ইউনিটত আহিব আৰু কাখতে যদি তোমালোকে চোৱা এইফালে হোল কোৰ্স লিখা আছে এইফালে প্ৰি বোৰ্ড এইখিনি হ'ল প্ৰি বোৰ্ডত এইফালেখিনি তোমালোকে মন কৰি যাবা হেখিনি প্ৰি বোৰ্ডত আহিব অৰ্থাৎ ক্লাস 10 ৰ যোনখিনি প্ৰি বোৰ্ড হ'ব টেষ্ট পৰীক্ষা হে টেষ্ট পৰীক্ষাত হেখিনি আহিব দেই অকমা তললৈ স্ক্ৰল কৰি দিছো আকৌ পুনৰ ইংৰাজীত এইখিনি আহিব তোমালোকৰ ইংৰাজী সাবজেক্টত এইখিনি আৰু যোনটো প্ৰি বোৰ্ড এক্সাম আছে প্ৰি বোৰ্ডত এইখিনি আহিব ঠিক আছে আৰু অলপ তললৈ চোৱা অলপ তললৈ যদি আমি লক্ষ্য কৰো ম্যাথমেটিক্সত তোমালোকৰ কি আহিব চেপ্টাৰ 10 চেপ্টাৰ 11 আৰু চেপ্টাৰ 5 ইয়াৰে যদি কোনোবা অংশ পঢ়া নাই তোমালোকৰ ৰিডিউস কৰি দিছে অৰ্থাৎ কমাই দিছে হেখিনি অংশ তোমালোকে নাচাবা বাকি গুটেখিনি চাবা আৰু তাতে লিখা আছে হোল কোৰ্স লিখা আছে অৰ্থাৎ প্ৰি বোৰ্ডত গুটে কোৰ্সটো আহিব তেনেকৈ বিজ্ঞান তাৰ পিছত আছে ইলেক্ট্ৰিসিটি তাৰ পিছত মেটেল এণ্ড নন মেটেলছ এইখিনি আহিব আৰু মেনেজমেন্ট অফ নেচাৰেল ৰিসোৰ্সেস চেপ্টাৰটো নম্বৰ দিয়া আছে যদি কোনোবা কাৰোবাৰ ইংৰাজীখিনি চাবলৈ দিগদাৰ হৈছে তেনেহলে চেপ্টাৰ নম্বৰটো দিয়া আছে পাঠৰ নম্বৰটো দিয়া আছে পাঠৰ নম্বৰটোৰ লগত মিলাই চাবা আৰু হোল কোৰ্স কেতিয়া আহিব গুটে প্ৰি বোৰ্ডত আহিব তাৰ পিছত আছে তোমালোকৰ সোশিয়েল সায়েন্স মই যোনখিনি সিলেক্ট কৰি আছো হেখিনি হল তোমালোকৰ সোশিয়েল সায়েন্স চেপ্টাৰ 3 চেপ্টাৰ হিষ্ট্ৰী পাৰ্টৰ তোমালোকৰ 3 আৰু 4 আহিব জিওগ্ৰাফিৰ 3 আৰু 4 আহিব একেবাৰে কম লেসন তোমালোকে পঢ়িলে তোমালোকৰ সেকেন্ড ইউনিট টেষ্টটো কভাৰ কৰিব পাৰিবা কিন্তু প্ৰি বোৰ্ডত তোমালোকৰ হোল কোৰ্স সিলেক্ট কৰি থোৱা আছে তাৰ পিছত আছে আসামিজ এইখিনি আসামিজ অলপ বেলেগ ধৰণৰ সাগে এইখিনি আসামিজ ইলেক্টিভ জুনে আসামিজ ইলেক্টিভ লৈছে হেখিনি কাৰণে এইখিনি হ'ব এইখিনি জুনে ইলেক্টিভ সাবজেক্ট চিনি পোৱা নহয় জুনে হিন্দী লয় যে হিন্দী বদলি কোনোবাই আসামিজ লয় তো তাহাঁতৰ কাৰণে এইখিনি দিয়া আছে অলপ তললৈ স্ক্ৰল কৰিছো তাতে এইখিনি হল এডভান্স ম্যাথমেটিক্সৰ যাৰ আছে তাহাঁতৰ হ'ব প্লেন জিওমেট্ৰি আৰু ট্ৰিগোনোমেট্ৰি আৰু হোল কোৰ্স আহিব গুটে প্ৰি বোৰ্ডত আহিব তাৰ পিছতে আছে হিষ্ট্ৰী যদি কাৰোবাৰ ইলেক্টিভ সাবজেক্ট আছে হিষ্ট্ৰী যদি ইলেক্টিভ সাবজেক্ট আছে চেপ্টাৰ 4 চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 ইফালে আমাৰ প্ৰি বোৰ্ডত আহিব হোল কোৰ্স তাৰ পিছতে আছে জিওগ্ৰাফি যদি কাৰোবাৰ আছে তেনেহলে জিওগ্ৰাফি এতিয়া মই সিলেক্ট কৰা পিছৰখিনি হ'ব জিওগ্ৰাফি যদি আছে সেকেন্ড ইউনিটত জিওগ্ৰাফি আহিব চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 যদি ইয়াৰে কোনোবা অংশ তোমালোকৰ পঢ়া নাই অৰ্থাৎ ৰিডিউস কৰি দিছে তেনেহলে সেই অংশটো যোনখিনি পঢ়া নাই হেখিনি আৰু নাচাবা ইয়াতে লিখা আছে নৱম শ্ৰেণী ইউনিট টেষ্ট সিলেবাস তোমালোকে দেখিছাই সাগে হাফ এলি যেহেতু হৈ গল হাফ এলি পিছৰ সেকশনটো আমি চাব লাগিব ইয়াতে ইউনিট টেষ্ট সিলেবাস প্ৰথমখিনি হল অসমীয়া যাৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে তাহাঁতৰ বাবে হ'ব এইখিনি ইয়াতে অসমীয়াখিনি মই সিলেক্ট কৰি থোৱাখিনি এইখিনি আৰু এনুৱেল এক্সামত তোমালোকৰ হোল কোৰ্স আহিব অৰ্থাৎ গুটেই কিতাপখনে আহিব তাৰ পিছতে বেংগলী মিডিয়ামৰ কাৰণে আছে তাৰ পিছতে আছে এইবিলাক বেলেগ মিডিয়ামৰ কাৰণে আছে তোমালোকে এই যোনখন একাডেমিক ক্যালেন্ডাৰখন তোমালোকে ওয়েবসাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা তাৰ পিছতে আছে এইখিনি ইংৰাজী মই যোনখিনি মেইন সাবজেক্ট হেখিনি কথাই দেখুৱাইছো এইখিনি হল ইংৰাজী
সাবজেক্টৰ যোনখন সিলেবাস ইউনিট সেকেন্ড ইউনিট টেষ্টৰ আৰু হোল কোৰ্সটো তোমালোকৰ আহিব গোটেইখিনি এইখিনি ইয়াত যোনখিনি সিলেক্ট কৰি দিয়া আছে এইখিনি তাত এনুৱেল এক্সামত আহিব অৰ্থাৎ যোনখিনি ইতিয়াৰ পৰা পঢ়া নাই অৰ্থাৎ আমাৰ যোনখিনি ৰিডিউস কৰি দিছে সেই ৰিডিউস কৰা অংশখিনি তোমালোকে নাচাবা তাৰপিছতে এইখিনি আছে তোমালোকৰ যদি কাৰোবাৰ অল্টি ইংলিশ আছে অল্টি ইংলিশৰ কাৰণে তাৰপিছতে আছে ম্যাথমেটিক্স মই এটা সিলেক্ট কৰিম এইখিনি হল তোমালোকৰ ম্যাথমেটিক্স চেপ্টাৰ 9 চেপ্টাৰ 12 আৰু চেপ্টাৰ 11 ইয়াতে যদি কোনোবা পাঠ পঢ়া নাই সেই অংশখিনি তোমালোকে নাচাবা আৰু বছৰীয়া পৰীক্ষা তোমালোকৰ হোল কোৰ্স আহিব বিজ্ঞানৰ ক্ষেত্ৰত ঠিক তেনেকৈ একেই এটমছ এণ্ড মলিকিউল ডাইভাৰ্চিটি ইন লিভিং অৰ্গানিজমছ এই দুটা পাঠ তোমালোকৰ সেকেন্ড ইউনিটত পঢ়িছে বেছি চিন্তা কৰিব নালাগে কম লেসন আৰু তোমালোকে এইখিনি পঢ়িয়ে তোমালোকৰ মার্কস গেইন কৰিব পাৰিবা লাভ কৰিব পাৰিবা হিষ্টৰী অৰ্থাৎ এইখিনি সোশ্যাল সায়েন্স তোমালোকৰ এইখিনি পাঠ আছে এই তোমালোকে চাই লবা আৰু বছৰীয়া পৰীক্ষা তোমালোকৰ এই গোটেইখিনি আহিব তাৰপিছত কাৰোবাৰ যদি অসমীয়া পাঠটো ইলেক্টিভ সাবজেক্ট হিচাপে আছে তোমালোকৰ এইখিনি পঢ়িব লাগিব কোনোবা হয়তো অসমীয়া সাবজেক্টটো ইলেক্টিভ হিচাপেও ল'ব পাৰে তাৰপিছতে হিন্দী যদি কাৰোবাৰ আছে হিন্দী সেকেন্ড ইউনিটত আহিব লগা ইমানখিনি আছে এডভান্স ম্যাথমেটিক্স যদি কাৰোবাৰ আছে এইখিনি আহিব আৰু বাকি কি থাকিলে বাকি সাবজেক্ট থাকিলে তোমাৰ হিষ্ট্ৰী আৰু জিওগ্ৰাফি হিষ্ট্ৰী থাকিলে এইখিনি হিষ্ট্ৰী কাৰোবাৰ যদি আছে হিষ্ট্ৰী 3 আৰু 4 আৰু বছৰীয়া পৰীক্ষাত গোটে হোল কোৰ্স আহিব জানিছাই সাগে আৰু এইখিনি হল জিওগ্ৰাফি 5 আৰু 6 হোল কোৰ্স আহিব তোমালোকে এইখন sevaonline.org ওয়েবসাইটৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা গতিকে যদি ইয়াত চাবলৈ অসুবিধা আছে তোমালোকে ওয়েবসাইটটো গৈ ডাউনলোড কৰি লবা আৰু তাৰ পৰা তোমালোকে লিখি লবা আছিল আজি যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ আহিছো ধন্যবাদ